পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে। নমস্কাৰ, স্পৃহাৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালে আছে আৰু আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই স্পৃহা আপোনালোকৰ মাজত। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ চুলিৰ এটা মহৌষধ। বৰ্তমান সময়ত আমাৰ খুব চুলি সৰিছে, উফি হৈছে, চুলিত খুব তেলেতীয়া ভাৱ এটা হৈ উঠে নহয় জানো। মোৰ কিন্তু এইকেইটা সমস্যাৰ বাবে মোৰ জিনা হাৰাম হৈ গৈছে। আপোনালোকৰ হৈছে নাই বাৰু? উফি যে ইমানেই বেছি হৈছে, চুলি ইমানেই বেছিকৈ সৰিছে, চুলি ফনিয়াবলৈ ভয় লগা হৈছে। আজি দুদিনমানৰ পৰা এই পেষ্টটো মই চুলিত লগাইছোঁ, যাৰ এটা খুব ভাল ৰিজাল্ট পাইছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এই পেষ্টটো, এই মহৌষধটো মই ফেচবুকতে পাইছিলোঁ দেই, সেয়াও আপোনালোকক জনাই দিছোঁ। আৰু এইখিনিতে আপোনালোকক আৰু এষাৰ কথা কৈ থওঁ, যদি মোৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে যিসকল নতুন, প্লিজ পেজখন ফ'ল' কৰি থৈ যাব। আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে আৰু যিসকল মোৰ চেনেলত নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকেও প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, স্পৃহা নামেৰে থকা এই চেনেলটো। তো ব'লক আজি মই চুলিৰ মহৌষধটো কি বস্তু দি তৈয়াৰ কৰিছোঁ তাকে আপোনালোকক দেখাওঁ। আৰু আপোনালোকৰ যদি সমস্যাটো হৈছে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় এদিনতে ইয়াৰ ৰিজাল্ট পাব। আৰু এই বস্তুখিনি বনাবলৈ মই একেবাৰে সাধাৰণ আমাৰ ঘৰতে থকা কেইবিধমান বস্তুৰে কৰিছোঁ। এইফালে মই এখিলা ফ্ৰেছ এল'ভেৰা পাত কাটি লৈ আহিছোঁ আৰু ভালদৰে ধুই চাফা কৰি তাক সৰু সৰুকৈ কুটি লৈছোঁ। আৰু এইফালে ৰাতিপুৱাই মই তিয়াই থৈছিলোঁ 2 চামুচ মেথি গুটি, 1 চামুচ চাউল, আমি যি ভাত খোৱা চাউল ব্যৱহাৰ কৰোঁ, আৰু লগত লাগিব নাৰিকল তেল। আৰু এই বস্তুখিনি মই ভালদৰে ধুই কাটি লৈ আৰু চাউল মেথি গুটিখিনি পানীত তিয়াই থৈ দিয়া পানীখিনিৰ পৰা টুকি লৈ এটা মিক্সি জাৰত লৈ লৈছোঁ। আৰু এতিয়া এই বস্তুখিনি মই একদম ধুনীয়াকৈ পেষ্ট কৰি ল'ম, এটা ফাইন পেষ্ট হোৱাকৈ। ইয়াত কিন্তু পানী দিব নালাগে দেই, এল'ভেৰা জেলে একদম ধুনীয়াকৈ পেষ্ট এটা বনাই তৈয়াৰ কৰি দিব। আৰু এইফালে মই মিক্সিত মাৰি ল'লোঁ, দেখিছে একদম খুব ধুনীয়া পেষ্ট এটা হৈ গ'ল। এতিয়া মই এখন চাকনিৰ সহায়ত ইয়াক চেকি ল'ম, যাতে যিখিনি গুটি গুটি হৈ থাকে, মেথি গুটি আৰু চাউলৰ যিখিনি খহটাখিনি হৈ থাকে, সেইখিনি যাতে তললৈ গুচি নাযায়। তাৰ বাবে মই এইদৰে এখন চাকনিৰ সহায়ত চেকি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে কটন কাপোৰৰ সহায়ত ইয়াক চেকিব পাৰে। আৰু মোৰ খুব খৰধৰ হোৱাৰ বাবে মই এইদৰে চাকনিৰ সহায়তে চেকি লৈছোঁ। আৰু এখন চামুচৰ সহায়ত ইয়াক লৰচৰ কৰি দিছোঁ, যাতে তললৈ অতি সহজে পাৰ হৈ যায়। আৰু এয়া দেখিছে খুব ধুনীয়া পেষ্ট এটা বনি গৈছে। আৰু এই পেষ্টটো আপোনালোকে দিনটো লগাই থৈ দিওঁ বুলি ক'লেও পাৰে, বা 2 ঘণ্টা 3 ঘণ্টা সময়ৰ কাৰণেও লগাই থ'ব পাৰে। মিনিমাম 1 ঘণ্টাটো লগাব লাগিবই। আৰু এই পেষ্টটো এবাৰতে ইয়াৰ খুব ভাল এটা ৰিজাল্ট পাব, যদি ইচ্ছা কৰে এবাৰ লগাই চাব। আৰু এয়া দেখিছে চাকনিখনৰ সহায়ত মই পেষ্টটো একদম ফাইন পেষ্ট বনাই ল'লোঁ, আৰু এয়া গুটিবোৰ ওপৰত ৰৈ গ'ল। আৰু এইফালে এতিয়া ইয়াতে মই মোৰ প্ৰয়োজন অনুসৰি নাৰিকল তেল অলপ দি দিম। এইটো ধুনীয়া এটা পেষ্ট হৈ গ'ল। আৰু ইয়াতে এতিয়া মই নাৰিকল তেল দি দিম, 2-3 চামুচমান জোখৰ নাৰিকল তেল মই ইয়াতে দি দিছোঁ। আৰু তেলখিনি দি লৈ ভালদৰে এইখিনি ঘুটি পেলাম, যাতে তেলখিনি গোটেই বস্তুখিনিৰ লগত ভালদৰে মিক্স হৈ পৰে। আৰু এয়া দেখিছে মই এখন চামুচৰ সহায়ত মই ভালদৰে ঘুটি পেলাইছোঁ। আৰু এতিয়া ইয়াক আপুনি আপোনাৰ চুলিখিনিত ভালদৰে গোটেই মূৰটোতে লগাই ল'ব পাৰে, গোটেই চুলিখিনিতে গুৰিৰ পৰা ভালদৰে লগাই ল'ব পাৰে। যিদৰে আপুনি হেনা লগায় বা জেতুকা লগায়, ঠিক সেইদৰে চুলিখিনিত একদম গুৰিৰ পৰা ধুনীয়াকৈ লগাই দিয়ক। আৰু ইয়াক আপুনি যিমান সময় ইচ্ছা কৰে, 1 ঘণ্টাতকৈ কম নাৰাখিব, কিন্তু 1 ঘণ্টাতকৈ যিমান বেছি পাৰে সিমান সময় ৰাখক। দিনটো ৰাখি দিবও পাৰে, এইদৰে ৰাখক। আৰু ৰাখি লৈ চুলিখিনি ভালদৰে ধুই দিয়ক চেম্পু কৰি, আৰু চাব কিমান কোমল লাগে চুলিখিনি, আৰু খুব ফিংফিঙীয়া হৈ উঠে। বৰ ভাল লাগে এইখিনি লগাই যেতিয়া মূৰটো ধুই দিয়া হয়। এবাৰ লগাই চাবচোন। যাৰ চুলি সৰিছে, উফি হৈছে, চুলিখিনি খুব বেছি খহটা হৈ পৰিছে, এবাৰ লগাই চাব, আৰু এবাৰতে ইয়াৰ ৰিজাল্ট কিমান ভাল পাব সেয়া আপুনি
নিজে গম পাব আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আকৌ এবাৰ কৈছোঁ যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট এটাও কৰিব বুলি আশা কৰিলোঁ আজিলৈ ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক আকৌ লগ পাম এবি স্পৃহাৰ এই চেনেলটোতে